নমস্কাৰ বন্ধুসকল, চি হেল্প পাৰ্চন লৈ এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি যিহেতু আছামিজ জিকেৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিছোঁ। চৰকাৰে যি ঘোষণা কৰিছে 32,000 নতুন পদ, সেই 32,000 নতুন পদৰ কাৰণে আমি যি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আছামিজ জিকেৰ ইম্পৰ্টেণ্ট কুৱেশ্যন সেইবিলাক কুৱেশ্যন আলোচনা কৰি আছোঁ। গতিকে আগতে আমি যিহেতু 21টা পাৰ্ট আলোচনা কৰি এইটো হৈছে 22 নম্বৰ পাৰ্ট। গতিকে আপোনালোকে যদি আগৰ ভিডিঅ'বিলাক চোৱা নাই তেনেহ'লে আগৰ ভিডিঅ'বিলাক চাব। গতিকে আজি এই পাৰ্টৰ প্ৰথম কুৱেশ্যনটো লৈছোঁ। মাধৱদেৱ প্ৰথমতে কি আছিল? মাধৱদেৱ প্ৰথমতে কি পন্থী আছিলে বুলি যদি সোধে, এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ দিব শাক্তপন্থী। তেওঁ যিহেতু বৰ্তমান সময়ত আমি কি বৈষ্ণৱ পন্থী বুলি জানো, কিন্তু আগতে তেওঁ কি আছিলে? বৈষ্ণৱ পন্থ লোৱাৰ আগতে তেওঁ কি আছিলে? কি পন্থী আছিলে? শাক্তপন্থী আছিলে বা শাক্তধৰ্মী আছিলে। নেক্সট কুৱেশ্যন, ছুপাৰ কম্পিউটাৰ আৱিষ্কাৰক কোন? ছুপাৰ কম্পিউটাৰ আৱিষ্কাৰক কোন বুলি যদি আমি কুৱেশ্যনটো কৰোঁ, এই কুৱেশ্যনটো বহুতে হয়তো চাৰ্লছ বেবেজ বুলি মাৰিব। আধুনিক কম্পিউটাৰৰ আৱিষ্কাৰ হৈছে চাৰ্লছ বেবেজ, কিন্তু ছুপাৰ কম্পিউটাৰ আৱিষ্কাৰ হৈছে ছেইমুৰ ক্ৰে। ছেইমুৰ ক্ৰে হৈছে ছুপাৰ কম্পিউটাৰ আৱিষ্কাৰক। নেক্সট কুৱেশ্যন, ইণ্টাৰনেটৰ জনক কোন? আমি যিহেতু সকলোৱে ইণ্টাৰনেট ব্যৱহাৰ কৰি থাকোঁ, ইণ্টাৰনেটৰ জনক কোন? এইটো কুৱেশ্যন হয়তো সুধি দিব পাৰে, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। গতিকে মনত ৰাখিব ফিঞ্চ চাৰ্ফ। ফিঞ্চ চাৰ্ফ হৈছে ইণ্টাৰনেটৰ জনক। 1986ত প্ৰথম ভাৰতত আৰম্ভ হৈছিলে ইণ্টাৰনেট এডুকেশ্যনৰ ৰিচাৰ্চৰ কাৰণে, কিন্তু জেনেৰেল পাব্লিকৰ কাৰণে ইণ্টাৰনেট ভাৰতত আৰম্ভ হৈছিলে 1995ত। গতিকে এইটো কুৱেশ্যনটো ভালদৰে মনত ৰাখিব। 1986টো কিহৰ কাৰণে? এডুকেশ্যনৰ ৰিচাৰ্চ, আৰু 1995তে জেনেৰেল পাব্লিকৰ কাৰণে মুকলি কৰাইছিলে ইণ্টাৰনেটটো। নেক্সট কুৱেশ্যন, ট্ৰেইন টু পাকিস্তান নামৰ সেই গ্ৰন্থখনৰ ৰচক কোন? ট্ৰেইন টু পাকিস্তান নামৰ সেই গ্ৰন্থখনৰ ৰচক কোন? এইটো কুৱেশ্যন যদি কৰে, এই কুৱেশ্যনটোৰ সম্পূৰ্ণ উত্তৰ দিব খুশৱন্ত সিং। খুশৱন্ত সিং হৈছে ট্ৰেইন টু পাকিস্তান নামৰ সেই গ্ৰন্থখনৰ ৰচক। গতিকে মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যন, হেণ্ডবলত খেলত এটা দলত কেইজন খেলুৱৈ থাকে? হেণ্ডবল খেলত এটা দলত কেইজন খেলুৱৈ থাকে? এনেকুৱা কুৱেশ্যন কিন্তু সুধি থাকে। কোনটো দলত যিকোনো এটা স্পৰ্টছৰ দলত কিমানজন খেলুৱৈ থাকে? এনেকুৱা কুৱেশ্যন কিন্তু আহি থাকে, যোৱাবাৰো আহিছে। হেণ্ডবলত মুঠ 7জন খেলুৱৈ থাকে। গতিকে মনত ৰাখিব। কি খেলত ঘোঁৰাত উঠি বল কোবোৱা হয়? কোনটো খেলত ঘোঁৰাত উঠি বল কোবোৱা হয়? এই খেলটোৰ নাম কি? এই খেলটো হৈছে প'ল' খেল। প'ল' খেলত ঘোঁৰাত উঠি খেলা হয়। গতিকে মনত ৰাখিব, প'ল' খেল ঘোঁৰাত উঠি খেলা হয়। আৰু ইয়াতে কিমানজন খেলুৱৈ থাকে? 4জন খেলুৱৈ থাকে। মনত ৰাখিব। গতিকে এনেকুৱা কুৱেশ্যন কিন্তু আহি থাকে। যোৱাবাৰ হয়তো ভলীবলৰ আহিছিলে, ভলীবলৰ কিমানজন থাকে এনেকুৱা আহিছিলে, এইবাৰ হয়তো বেলেগ আহি যাব পাৰে। নেক্সট কুৱেশ্যন, ভাৰতত কোনে মুদ্ৰাৰ প্ৰচলন কৰিছিল? ভাৰতত কোনে মুদ্ৰাৰ প্ৰচলন কৰিছিল? এইটো কুৱেশ্যন যদি কৰে, প্ৰথমে মুদ্ৰাৰ প্ৰচলন কৰিছিলে, এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ শ্বেৰশ্বাহ ছুৰী। শ্বেৰশ্বাহ ছুৰী হৈছে ভাৰতত মুদ্ৰা প্ৰচলন কৰা প্ৰথমগৰাকী ব্যক্তি, আৰু এইটো কুৱেশ্যন যোৱাবাৰ 4th গ্ৰেডৰ এক্সামত আহিছিলে কিন্তু। নেক্সট কুৱেশ্যন, ভাৰতৰ ক'ত মুদ্ৰা কইন তৈয়াৰ কৰা হয়? ভাৰতৰ কোনখন ঠাইত কইন তৈয়াৰ কৰা হয়? এই কুৱেশ্যনটো যদি কৰে, এই কুৱেশ্যনটোৰ সম্পূৰ্ণ উত্তৰ আহিব কলকাতা। ভাৰতৰ কলকাতাত মুদ্ৰা তৈয়াৰ কৰা হয়, কইন তৈয়াৰ কৰা হয়। নোট নহয় দেই, কিন্তু কইনটোহে তৈয়াৰ কৰা হয়। নেক্সট কুৱেশ্যন, নীতি আয়োগ কেতিয়া গঠন হৈছিলে? নীতি আয়োগ কেতিয়া গঠন হৈছিলে? এইটো কুৱেশ্যন হয়তো সুধি দিব পাৰে। এই কুৱেশ্যনটোৰ সম্পূৰ্ণ উত্তৰ আহিব 2015 চনত। নীতি আয়োগ 2015 চনত গঠন হৈছিলে। আৰু নীতি আয়োগৰ ফুল ফৰ্মটো যদি আপোনালোকে জানে তেনেহ'লে কমেণ্ট কৰি জনাব। আপোনালোকে যদি জানে নীতি আয়োগৰ ফুল ফৰ্মটো আপোনালোকে কমেণ্ট কৰি জনাব, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত নেক্সট কুৱেশ্যন, 100 বছৰীয়া যুদ্ধ কাৰ মাজত হৈছিলে? বা 100 বছৰীয়া যুদ্ধ কোন কেইখন দেশৰ মাজত সংঘটিত হৈছিলে? এই কুৱেশ্যনটো যদি কৰে, এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ আহিব ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত। ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত এই 100 বছৰীয়া যুদ্ধখন হৈছিলে। গতিকে মনত ৰাখিব, ইংলেণ্ড ফ্ৰান্সৰ মাজত 100 বছৰীয়া যুদ্ধ হৈছিলে। নেক্সট কুৱেশ্যন, শিক্ষাক বাধ্যতামূলক কৰা পৃথিৱীৰ প্ৰথম দেশ কোনখন? শিক্ষাক বাধ্যতামূলক কৰা পৃথিৱীৰ প্ৰথম দেশ কোনখন? এইটো কুৱেশ্যন যদি সোধে, এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ যাব প্ৰুছিয়া। প্ৰুছিয়া দেশখন হৈছে প্ৰথমখন দেশ যিয়ে শিক্ষাক বাধ্যতামূলক কৰিছিলে। শিক্ষাক বাধ্যতামূলক কৰিছিলে প্ৰথমখন দেশ হৈছে প্ৰুছিয়া। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনৰ পৰা আহোমসকলক স্বৰ্গদেউ বুলি জনা হৈছিল বা স্বৰ্গদেউ বোলা হৈছিলে? কোনজন আহোম ৰজাৰ সময়ৰ পৰা আহোমসকলক স্বৰ্গদেউ বুলি জনা হৈছিলে? চুহুংমুঙৰ সময়ৰ পৰা, চুহুংমুঙৰ ৰাজত্বকালৰ সময়ৰ পৰা আহোম ৰজাসকলক স্বৰ্গদেউ নামেৰে জনা গৈছিলে। গতিকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, বাংলাদেশৰ নেশ্যনেল স্পৰ্টছ কি? বাংলাদেশ নেশ্যনেল স্পৰ্টছ বা নেশ্যনেল স্পৰ্টছ অফ বাংলাদেশ বুলি সুধি দিব পাৰে। এই কুৱেশ্যনৰ সম্পূৰ্ণ যাব কাবাডী। কাবাডী হৈছে বাংলাদেশৰ নেশ্যনেল স্পৰ্ট। লগতে পাকিস্তানৰতো জানিব, ইণ্ডিয়াৰটো হয়তো সকলোৱে আপোনালোকে জানেই। গতিকে মনত ৰাখিব, বাংলাদেশৰ নেশ্যনেল স্পৰ্টছ কি? কাবাডী। নেক্সট কুৱেশ্যন, 2023 চনত অসম বৈভৱ বঁটা পোৱা ব্যক্তিগৰাকী কোন? 2023 বৰ্ষত অসম বৈভৱ বঁটা পোৱা ব্যক্তিগৰাকী কোন? এইটো কুৱেশ্যন যদি কৰে, এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ দিব ডক্টৰ তপন শইকীয়া। ডক্টৰ তপন শইকীয়াই এই বৰ্তমান 2023 চনত অসম বৈভৱ বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যন, গ্ৰুপ অফ লায়ন্স কল্ড সিংহৰ গ্ৰুপ এটাক কি বুলি কোৱা হয়? এটা শব্দত সিংহৰ গ্ৰুপ এটা শব্দত কি বুলি কোৱা হয়? এই কুৱেশ্যনৰ সম্পূৰ্ণ যাব প্ৰাইড। এইটো কুৱেশ্যন হয়তো যোৱাবাৰ
আহিছিলে হয়তো এনেকুৱা কিবা এটা কুৱেশ্যন আহিছিলে কিন্তু গ্ৰুপ অফ কিবা এটা বুলি কিন্তু পাহৰি থাকিলোঁ মই নেক্সট কুৱেশ্যন হুইচ হাইকোৰ্ট হেজ হায়েষ্ট নাম্বাৰ অফ বেঞ্চ ইন ইণ্ডিয়া ভাৰতৰ কোনটো হাইকোৰ্টত আটাইতকৈ বেছি বেঞ্চ আছে এইটো কুৱেশ্যন যদি কৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কিন্তু এই কুৱেশ্যনৰ সম্পূৰ্ণ সুধিছে গুৱাহাটী কাৰণ এইটো অসমৰ লগত ৰিলেটেড কুৱেশ্যন এইটো কুৱেশ্যনটো সুধি দিব পাৰে আটাইতকৈ বেছি বেঞ্চ থকা হাইকোৰ্ট কোনটো গুৱাহাটী হাইকোৰ্ট নেক্সট কুৱেশ্যন ডেজাৰ্ট ফেষ্টিভেল ইজ ইন ইণ্ডিয়া ইজ হেল্ড ইন ভাৰতত ডেজাৰ্ট ফেষ্টিভেল মানে মৰুভূমি উৎসৱ কোনখন ঠাইত পালন কৰা হয় বুলি যদি কুৱেশ্যনটো কৰে এই কুৱেশ্যন হ'ব জয়ছালমাৰ নামৰ সেই ঠাইখনত ডেজাৰ্ট ফেষ্টিভেল উদযাপন কৰা হয় ডেজাৰ্ট ফেষ্টিভেল নেক্সট কুৱেশ্যন মেইন লেংগুৱেজ অফ গোৱাৰ ৰাজ্যখনৰ মেইন লেংগুৱেজটো কি গোৱাৰ ৰাজ্যখনৰ মেইন লেংগুৱেজটো কি এইটো কুৱেশ্যন যদি কৰে এই কুৱেশ্যনটো সম্পূৰ্ণ হৈ যাব কনকানি লেংগুৱেজ হৈছে গোৱাৰ মেইন লেংগুৱেজ গতিকে মনত ৰাখিব ষ্টেট লেংগুৱেজ নেক্সট কুৱেশ্যন মাজুলী সন্ধি কাৰ মাজত হৈছিলে মাজুলী সন্ধি কাৰ মাজত হৈছিলে এইটো কুৱেশ্যন হয়তো সুধি দিব পাৰে গতিকে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ যোৱা চুকাম্ফা আৰু চিলাৰায় আৰু চুকাম্ফাৰ মাজত এই মাজুলী চুক্তি সংঘটিত হৈছিলে কিমান চনত সংঘটিত হৈছিলে 1563 চনত 1563 চুকাম্ফা আৰু চিলাৰায়ৰ মাজত মাজুলী সন্ধি স্বাক্ষৰিত হৈছিলে তাৰপিছত নেক্সট কুৱেশ্যন কেতিয়া ভাষাৰ ভিত্তিত ৰাজ্যসমূহৰ পুনৰ গঠন কৰা হৈছিলে বা কিমান চনত ভাষাৰ ভিত্তিত ৰাজ্যসমূহৰ পুনৰ গঠন কৰা হৈছিল এইটো কুৱেশ্যন যদি কৰে এই কুৱেশ্যনটোৰ সম্পূৰ্ণ দিব 1956 ভাষাৰ ভিত্তিত ৰাজ্যসমূহ পুনৰ গঠন কৰা হৈছিলে গতিকে মনত ৰাখিব ভাষাৰ ভিত্তিত ৰাজ্যসমূহ পুনৰ গঠন কৰা হৈছিলে 1956 নেক্সট কুৱেশ্যন নাগালেণ্ড ৰাজ্যখন কেতিয়া গঠন হৈছিলে এইটো কুৱেশ্যনটো সুধিব পাৰে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ 1 ডিচেম্বৰ 1963 বা এনেকুৱাকৈ সুধিব পাৰে 1963 চনত অসমৰ পৰা বিভেদ হোৱা ৰাজ্যখনৰ নাম কি এনেকৈ সুধিব পাৰে কুৱেশ্যনটো গতিকে নাগালেণ্ড 1 ডিচেম্বৰ 1963 গতিকে মনত ৰাখিব টাইমটো নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো কোনে অংকন কৰিছিলে অসম সাহিত্য সভাৰ যিটো প্ৰতীক চিহ্ন আছে সেই প্ৰতীক চিহ্নটো কোনে অংকন কৰিছিলে এইটো কুৱেশ্যন যদি সোধে এই কুৱেশ্যনটোৰ সম্পূৰ্ণ হৈছে যুগল দাস হৈছে সেইজন ব্যক্তি যিয়ে অসম সাহিত্য সভাৰ পতাকাখনত যিটো চিহ্ন থাকে সেইটো তেওঁ অংকন কৰিছিলে নেক্সট কুৱেশ্যন কাৰ্বি সাহিত্য সভা কেতিয়া গঠন হৈছিল এইটো কুৱেশ্যন যদি কৰে এই কুৱেশ্যনটোৰ সম্পূৰ্ণ হৈ দিব 1966ত কাৰ্বি সাহিত্য সভা গঠন কৰা হৈছিলে গতিকে মনত ৰাখিব কাৰ্বি সাহিত্য সভা কেতিয়া হৈছিলে 1966 গতিকে এই পাৰ্টত আমি এইকেইটা কুৱেশ্যন আলোচনা কৰিলোঁ ইতিমধ্যে 21টা পাৰ্ট আলোচনা কৰিলোঁ এইটো হৈছে 22 নম্বৰ পাৰ্ট গতিকে আগৰ ভিডিঅ'বিলাক যদি চোৱা নাই আপোনালোকে তেনেহ'লে ভিডিঅ'বিলাক চাই ল'ব আৰু ইয়াৰ পাছত হয়তো ভিডিঅ'বিলাক আপোনালোকক দিবলৈ চেষ্টা কৰিম ইম্পৰ্টেণ্ট কুৱেশ্যন যি 40,000 নতুন পোষ্ট আহি আছে সেই পোষ্টৰ কাৰণে ইম্পৰ্টেণ্ট আছামিজ জিকে কুৱেশ্যন এনচাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দি আছোঁ আপোনালোকক ভিডিঅ'বিলাক চাব আৰু যদি ভিডিঅ'বিলাক চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব যিসকলে এই নতুন পোষ্টৰ কাৰণে এপ্লাই কৰি আছে গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক সকলোৰে বাবে এনেকুৱা কুৱেশ্যনবিলাক কিন্তু ইম্পৰ্টেণ্ট গতিকে আপোনালোকে ভিডিঅ'বিলাক যদি শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে শ্বেয়াৰ কৰি দিব যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু লগতে যদি চেনেলটো আপোনালোক নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি নটিফিকেশ্যন অল কৰি থ'ব যাতে নতুন ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যন পাই যায় যিটো আমি এই ভিডিঅ'টোত মানে এই চেনেলটোত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আলোচনা কৰোঁ গতিকে নেক্সট আহি থকা এক্সামবিলাকৰ কাৰণে গতিকে আপোনালোকে ভিডিঅ'টো চাব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ